ঘপককে বৰষুণ শিল বৰষুণ দিছে গোটেই একদম পাথৰে একদম জমি গৈছে আমাৰ ঘৰলৈ মেলি অৱস্থাই নাই এয়া অৱস্থা আমাৰ ঘৰৰ গলিটোতে গোটেই মানে বৰফে বৰফ এনেকুৱা হৈছে বেলেগৰ কথানো কি ক'ম আৰু গোটেইখন একদম আমাৰ ঘৰতে গোটেইখন এখন বৰফ এয়া টিং চাগিলে আমাৰ দেই আমাৰ ঘৰৰে টিং গৈ আছোঁ মাত্ৰ 15 মিনিটৰ কাৰণে গৈছিলোঁ 15 মিনিট কি 20 মিনিট হা ইছ ৰাম 20 মিনিটৰ কাৰণে নালিয়া পুল এই 20 মিনিটত আমাৰ একদম ঘৰৰ মানে গোটেই গেৰেজ ভাঙি এই অৱস্থা অকল ঘৰটো বাচি আছে সেয়াই বুলি ক'ব লাগিব আৰু কেতিয়া কি বুলি ক'ব এতিয়া এনেকুৱা অৱস্থা হৈছে টিং চিং ভাঙি মেলি মানে একেবাৰে নাই আৰু গাড়ী আছে বাহিৰত চাওকচোন বাৰু কেনেকুৱা অৱস্থা হৈছে মাত্ৰ 20 মিনিট অৱস্থা গোটেই চব বতাহে মানে একদম বৰষুণে ভিতৰত এনেকুৱা কৰি থৈছে এয়া গোটেই ঘৰৰ ভিতৰত পানী এনেকুৱা অৱস্থা হৈ গৈছে বাহিৰতো ক'বলৈ বাকীয়ে এনেকৈ যদি 20 মিনিটৰ কাৰণে ওলাই যাওঁতে যদি এনেকুৱা অৱস্থা হয় ক'বলৈ বাৰু যাবলৈ মন যাবনে বাৰু কওকচোন বাৰু আপোনালোকে এই গাড়ী বাইক চব তলত ফচি আছে এয়া ভাঙি থৈ যোৱা ঘৰটো ঠিক কৰি আছে এওঁলোকে টিংবোৰ আঁতৰাই দিছে